गसाइगावआ आबहावा मोजां मोनग्राफोरनि बाख्नायथाव हाबाफारि गसाइगावनि गागि खौरांगिरि शंकर चौधुरीनि थाग्रा न'आव बावैसो सान सिगां फिथिगम जिबौनि 27टा बिदै मोनदोंमोन। शंकर चौधुरीनि न'नि सेफटि टेंकनि गुदुङाव हाबलाय ओंखारलाय खालामनायखौ नुनानै सापरगामनि जिबौ हमग्रा बिश्वजित बर्मननो फोरमायो। बे बाथ्राखौ मिथिनाय लोगो लोगोनो बान्दब बिश्वजित बर्मननि दैदेननायाव फैना जिबौ फिथिगमखौ हमनो नाजानानै हमनो हायाखैमोनब्लाबो 27 जिबौनि बिदैखौ मोनदोंमोन। बान्दब बिश्वजित बर्मनआ जिबौनि बिदैखौ जोथोनै दोनना फिसा जाहोयो। दिनै गसाइगाव महकुमानि सिङाव थानाय गुमा ओनसोलनि हाग्रायाव जिबौनि फिसाफोरखौ हाखम्मा फरेस्ट बिटनि बिबानगिरि थजेन बसुमतारीनि दैदेननायाव हगारनानै होयो। मैं कचुगाव डिविजनर प्रटेक्शन रेंजर इनचार्ज हूँ। आज आमार स्नेक सेवार जी सापरगामर माने NGO और মোক कन्टेक्ट करिले जे आमार केइटामान हाब आछे आमार माने एरिबर कारणे अलप माने ठाई लागे माने जो आमी हापर पोवाली आरो एटु एरिबर कारणे ठाई लागे तेनुका किबा जागा माने आमाक खुदिसे आरो तेतिया मैं आमार गुमा रेंजटो ओसरत ভাল হ'ব বুলি হেনে आमार गुमा रेंजर লগত आमी कन्टेक्ट কৰি পেলাই जागा ঠাইটো আমি বাছি লৈছো। তাৰপিছত আনি পেলাই আমি ইয়াতে আজি এৰিবৰ কাৰণে যোজা কৰিছোঁ। কিছুমান সাপ আছে আমাৰ বিশেষ আমি ইমান নাম নাজানো কিন্তু ফেটি সাপ বুলি গোটেইকেইটা ফেটি সাপ এইটো ভাল পদক্ষেপ আৰু এইবিলাক মানে যদি মানে আমি প্ৰতিৰক্ষা কৰিব পাৰোঁ আমাৰ কাৰণে খুবেই ভাল। সাপ হ'লে যে মানুহ খুটিব সেইটো কথা নহয়, মানুহবিলাকে ভুল বুজে। সাপ দেখিলে মানুহ মাৰি পেলায় বা এনে অযথা অনতে এনে মাৰি পেলায়, এইবিলাক মানে ভুল। গতিকে আমি সকলো বুজিব লাগে যে সাপ আমাৰ কাৰণে বহুত উপকাৰী একফালৰ পৰা ক'ব গ'লে। গতিকে আমি সবে মানে বুজিব লাগিব যে সাপ আমাৰ কাৰণে ভাল আৰু যাৰ কাৰণে আমি আমাৰ যিটো স্নেক সেভাৰ আছে তেওঁলোকে সেইটো প্ৰচেষ্টা কৰিছে যে আমি সাপটো যেনে তেনে বচাব লাগে। কিছুমান সাপ আমাৰ পৰা বিলুপ্ত হ'ব ধৰিছে। আমাৰ ইপিনে যিটো পাব লগা সাপ সেইটো আমি এতিয়া দেখা নাপাওঁ। সেইবিলাক সাপ আমি সেভ কৰিব পাৰিলে ভাল আৰু কি তাকে কৈ মই মানে এইখিনি কাহিনীটো। নমস্কাৰ, মই বিশ্বজিত বৰ্মন, প্ৰকৃতি সাপৰগাম ৱাইল্ড লাইফ প্ৰটেকশ্যন ছ'চাইটিৰ NGO ছেক্ৰেটাৰী। আৰু আমি বিগত 3 বছৰ ধৰি সাপ ৰেস্কিউ কৰি আছোঁ আৰু তাহাঁতক ৰিহেবিলিটেট কৰি আছোঁ। তো আজি যোৱা 4 দিনমান আগত গোসাইগাঁৱৰ পৰা ৰেস্কিউ কল এটা আহিছিলে, য'ত আমি ৰেস্কিউ কৰিবলৈ আহি পেলাই মন'ক্লেট কোব্ৰাৰ আমি পোৱালি পাওঁ 16টামান। তো 16টা পোৱালিৰ ভিতৰত এটা কণী বেয়া হৈ যায় আৰু আমি 15টা কণী হেচিং কৰি পেলাই ইহঁতক আমি ছাকচেছফুলি আমি সিহঁতক ফুটাবলৈ সক্ষম হৈছোঁ। তো আজি আহিছোঁ আমি কি গুমা ৰেঞ্জ হাকমা বিট ইয়াতে হাকমা বিট আৰু জেগা খলনালা জেগাটো ইয়াতে আমাৰ লগত উপস্থিত আছে আমাৰ কচুগাঁও ডিভিশ্যনৰ প্ৰটেকশ্যনৰ ইনচাৰ্জ কিশোৰ ছাৰ, লগতে আছে আমাৰ গুমা ৰেঞ্জৰ বিট অফিচাৰ, তেখেতৰ সকলো উপস্থিতিত আমি এইকেইডাল সাপক আজি ইয়াতে আমি ৰিলিজ কৰিবলৈ আহিছোঁ। কি সাপ আছে ইয়াতে? আমাৰ লগত আছে আপোনাৰ টোটাল 15টা মন'ক্লেট কোব্ৰা বেবী আৰু এটা স্পেক্টেকেল কোব্ৰা বেবী আৰু লগতে আছে ব্লেক ক্ৰেট, লেজাৰ ব্লেক ক্ৰেট, যাক আমি চাইলেণ্ট কিলাৰ বুলি জানো। এইডাল সাপ আমাৰ লগত আছে। ক'ৰ পৰা ধৰা হৈছিলে সাপবিলাক? সাপকেইডাল আপোনাৰ টোটেল সাপ গোসাইগাঁৱৰ কিহৰ পৰাই ধৰা হৈছে। তো এডাল সাপ অকল আমাৰ গোসাইগাঁৱৰ পৰা অকণমান আঁতৰৰ পৰা আমি ৰেস্কিউ কৰিছিলোঁ। আচ্ছা, আৰু এই সাপবিলাক আপুনি নিজেই কণীৰ পৰা জগোৱা বুলি কৈছে? হয়। কেইটা কণী পাইছিলে? 2টা কণী পাইছিলোঁ, তাৰে এটা কণী বেয়া হ'ল, বাকী 15টা কণী ছাকচেছফুলি হেচ কৰিছোঁ। আচ্ছা, আৰু এই ঘটনাটোৰ জৰিয়তে কাৰ্যৰ জৰিয়তে আপোনালোকে কি মেছেজ দিব খোজে জনসাধাৰণক? চাওক, আমাৰ এটা উদ্দেশ্যটো হ'ল যে সাপক মানুহৰ পৰা আৰু প্ৰথম উদ্দেশ্য। সেই গতিকে আমি সাপবোৰক ৰেস্কিউ কৰোঁ আৰু তাহাঁতক আমি ৰিহেবিলিটেট কৰোঁ। লগতে মই আপোনালোকৰ জৰিয়তে আমাৰ মিডিয়াসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনালোকে ইয়াতে উপস্থিত হৈছে। আৰু আপোনালোকৰ জৰিয়তে এটা মেছেজ মই দিব বিচাৰিছোঁ যে আমি যদি কেতিয়াবা সাপ দেখোঁ, আমি ইমান ভয় কৰিবলগীয়া একো বস্তু নাই, কাৰণ আমাৰ ইয়াতে সাপৰ সংখ্যা মানে বিষাক্ত সাপৰ সংখ্যা একেবাৰে কম। যিমান সাপ পোৱা যায় তাৰ ভিতৰত অকল মাত্ৰ 4 বিধ বা 5 বিধ সাপৰহে বিষ আছে, বাকী যিমান সাপ আছে গোটেই নন ভেনমাছ সাপ হয়। আৰু লগতে এটা মেছেজ দিব বিচাৰিছোঁ যে যদি কেতিয়াবা কাৰোবাক যদি স্নেক বাইট হয়, আপোনালোকে প্লিজ
কেতিয়াও ওঝা ঝাৰফুকৰ ওচৰত যাতে নাযায়, এইবোৰ অন্ধবিশ্বাসৰ পৰা আমি দূৰ হৈ আহিব লাগে। লগতে এই পেচেণ্টজনক লগালগ চিভিল হস্পিটেললৈকে প্ৰেৰণ কৰি এণ্টিভেনমৰ সহায়তহে আমি স্নেক বাইট পেচেণ্টক ভাল কৰিব পাৰোঁ। এইখিনি মেছেজ মই ছ'চাইটিৰ মাজত দিব বিচাৰিছোঁ। गसाइगावनिफ्राय सनाराम बसुमतारी, इनसाइड एनि बर'।